এভৰিৱান আজি আমি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আমি আজি এঠাইত নতুন এঠাইলৈ যাবলৈ ওলাইছোঁ। আহক আপোনালোকে ভিডিঅ'টো চাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুজনে বৰ্তমান বেগত বস্তু ভৰাই আছে। আমি যিহেতু নতুন এঠাইলৈ ফুৰিবলৈ যাম, গতিকে আমাৰ তৈয়াৰ হৈ যাব লাগিবতো। বহুত বস্তু দৰকাৰ যাম, লগত কিছু বস্তু লৈ যাওঁ। ইফালে কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক আছে বাৰু লগত। হাত চেনিটাইজাৰ হেণ্ড চেনিটাইজাৰ আমি বৰ্তমান 4-5টামান কোৱালিটিৰ আছে, কিন্তু আমি দুটা তিনিটামান লৈ ল'ম। আমি এতিয়া যাবলৈ ৰেডি। এয়া আমাৰ ফাৰ্ষ্টৰ বাইক মুচি আছে। ৰিচেণ্টলি যোৱাকালি আমি ফুৰিব গৈছিলোঁ, চ' বাইকৰ অৱস্থা এয়া। আমাৰ বাইক এই অৱস্থা হৈ গৈছে। তাৰ বাবে ভাবিছোঁ আজি এইখন নলওঁ, আজি পালচাৰত আমি ফুৰিম। চ' আজি পালচাৰত যাম বুলি এয়া আমাৰ ৰাইডৰ কাৰণে সাজু। আজি আমি পালচাৰ লৈ কানে কানে আহি কলে নিবিড় অবুধ ভাষাৰে তুমি মোৰ মাথো নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে ক'ব খোজে তুমি মোৰ মাথো তুমি মোৰ মাথো উপস্থিত হৈছোঁ উকিয়ামলৈ যোৱা ৰাস্তাটোৰ ঠিক কাষতেই এটি সুন্দৰ মন্দিৰ। এই মন্দিৰটোত এবাৰ সেৱা কৰি যাওঁ, যাতে ভালে ভালে যাই আকৌ ঘূৰি আহিব পাৰোঁ। যিহেতু অলপ দূৰ আছে। আমি ছয়গাঁৱৰ পৰা আহিছোঁ আৰু উকিয়ামলৈ অসমৰ প্ৰায়খিনি মানুহেই পিকনিক খাবলৈ আহে। আপোনালোকো আহি পাইছে চাগে, যদি অহা নাই আহিব। অতি সুন্দৰ ঠাই, ইমান ধুনীয়া চিনাৰী, ইমান মজা চিনাৰী, এই ধুনীয়া পৰিৱেশ। এই পৰিৱেশৰ মাজত বৰ্তমান যিবিলাক কৰোণাৰ সংহাৰী ৰূপ চলি আছে, এই কৰোণাৰ পৰা অন্ততঃ এই ঠাইত থাকিলে বাচি থাকিব পাৰি, কিয়নো ইয়াত মানুহৰ জনসমাগম খুবেই কম। আৰু লগতে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ইমান ধুনীয়া প্ৰাকৃতিক মনোমোহা পৰিৱেশ, লগতে মনোমোহা ঠাই। ইয়াত কোনো হাই হুল্লি নাই। গতিকে এনেকুৱা পৰিৱেশত থাকি সঁচাকৈ খুবেই ভাল লাগে। আৰু আমি এবাৰ মন্দিৰটোত সেৱা কৰি আগলৈকে গুচি যাম। বৰ্তমান বতৰ বহুত বেয়া, লাহে লাহে বৰষুণ দিবলৈ ধৰিছে আৰু তাৰ পৰা সোনকালেই উভতি আহিব লাগিব। বলক ভিডিঅ'টো চাই থাকক। অৱশেষত আমি আহি পালোঁ উকিয়াম। এই হ'ল উকিয়াম, কিন্তু এই ঠাইডোখৰ বৰ্তমান কৰোণাৰ কাৰণে বন্ধ কৰি ৰাখিছে। তো আপোনালোকে চাওক, এইখিনি হ'ল মেইন উকিয়াম। আৰু এই উকিয়ামতেই মানুহে বনভোজ খাবলৈ আহে। আপোনালোকক দেখুৱাই আছোঁ, চাওক ইমান ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়া প্লেচ। কিন্তু কৰোণা মহামাৰীয়ে সকলো দিশৰ পৰাই বন্ধ কৰি ৰাখিছে। আজি বাৰু আমি যিহেতু উকিয়ামলৈকে আহিছোঁ, কিন্তু এই ঠাইডোখৰত নহয়, আমি একডোখৰ বেলেগ ঠাইলৈ যাম। ইয়াৰ কাষতে আছে। তো বলক ভিডিঅ'টো আপোনালোকে চাই থাকক। তো আমি নেক্সট ইয়াৰ কাষতে থকা এটা
এটা নতুন প্লেচত গৈ আছোঁ ব'লক চাওক আহি আছোঁ বৰ্তমান নদীৰ মাজলৈকে লাহেকৈ উকিয়াম আৰু এটা কথা এইটো ছাইড অসম আৰু সেইটো ছাইড হ'ল মেঘালয় অসম মেঘালয়ৰ বৰ্ডাৰত উকিয়াম গতিকে আহক চাওক সকলোৱে ইয়াৰ পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ গা ধুবি নেকি এ চাই লওক বন্ধুজনে গা ধুব নাই কিছু মেঘালয় বৰ্ডাৰত সোমাইছোঁ তো এইটো চাইডে অলপ আহিব পাৰি আমি চাই লওঁ তো মেঘালয় যিহেতু ঠাই বুলি ক'লে নামি লওঁ ঠাই বুলি ক'লে একেই কিন্তু হ'লেও আহিছোঁ আৰু চাই লওক বৰ্তমান মেঘালয়ত ভৰি দিছোঁ বৰ্তমান যিহেতু বৰষুণ দি উঠিছে পৰিৱেশবিলাক ধুনীয়া হৈ আছে একদম চাওক এতিয়া বৰ্তমান মেঘালয়ত থকা ঘৰ চাই লওক আপোনালোকে আহিব পাৰে উকিয়ামলৈকে ইমান ধুনীয়া ঠাই ইমান ধুনীয়া চিনাৰী মেঘালয় আমাৰ যিহেতু উকিয়ামলৈকে আহিছোঁ মেঘালয়খনো চাই যাওঁ ইমান ধুনীয়া কৰিম চকাত ঠেট নাই চাই লওক ইমান মজা ঠাই এনেকুৱা মজা ঠাই যদি আমাৰ ঘৰৰ ওচৰতো থাকিলে হয় হা ইমান ধুনীয়া ঠাই না আমাৰ অসমতকৈ মেঘালয়ৰ ঠাইবিলাক বেছি সুন্দৰ না তো মেঘালয় হৈ উকিয়ামলৈ আমি মেঘালয়লৈ গ'লোঁ আপোনালোক মেঘালয়ৰ ঠাইখিনিও দেখালোঁ এতিয়া উকিয়ামলৈকে যিহেতু আহিছিলোঁ তো উকিয়ামখন আপোনাক দেখাওঁ এইখন হ'ল উলমা দলং ইয়াতে উকিয়াম আৰু উকিয়ামৰ মাজৰ নদীটোত আছে এইখন অসম আৰু মেঘালয়ৰ সংযোগী দলং এই দলংখনেৰে মেঘালয়ৰ পৰা অসমলৈ মানুহ আহে অসমৰ পৰা মেঘালয়লৈ যায় আৰু ইয়াৰ তলতে আছে নদীটো চাওক এইখনেই হ'ল উকিয়াম যিহেতু কৰোণাৰ কাৰণে উকিয়ামৰ মেইন পিকনিকস্থলীটো বন্ধ হৈ আছে তো আপোনালোকক তালৈকে যাই ঠাইখিনি দেখাব নোৱাৰোঁ আৰু ইয়াতে আহি আপোনাক উকিয়ামৰ কিছু ঠাই দেখালোঁ এইখন হ'ল উলমা দলং লৰি আছে পঢ়িব লাগিব নেকি পঢ়িব লাগিব ঠাইটো কিন্তু কিছু ভাল লাগে না ঠাইটো কিন্তু কিছু ভাল লাগে কি মজা ঠাই আহক আপোনালোকে উকিয়ামলৈ কৰোণা খতম হোৱাৰ পিছতে উকিয়ামে আহক এতিয়া নাহিব এতিয়া উকিয়ামৰ মেইন পিকনিকস্থলীটো বন্ধ আছে তো আপোনালোকক তাৰে কাষতে যিখন উকিয়ামৰ মেইন পিকনিকস্থলী নহ'লেও উকিয়ামৰ ঠাইখিনিত আপোনালোক দেখাইছোঁ এইটোৱে হ'ল নদী অসম আৰু মেঘালয়ৰ বৰ্ডাৰ ব্ৰিটিছৰ দিনৰ দলং এখন যোনখন দলং আছে এইখন হ'ল আপোনাৰ ব্ৰিটিছৰ দিনৰ দলং এইখন ব্ৰিটিছৰ দিনৰ এইখন ধৰি তাৰ কাৰণে ইয়াৰ খুঁটাবিলাক আপোনালোকে চাব পাৰে খুঁটাবিলাক অলপ বেলেগ ষ্টেপত বনাইছে এইটো খুঁটা চাওক সেইটো খুঁটাই চাওক প্লাছ আপুনি ইয়াৰ বস্তুবিলাক চালে অলপ গম পাব যে আজি নহয় এইডাল ৰথডালে হওক আপোনাৰ সেই ব্ৰিটিছৰ দিনৰে হয় আপোনাৰ এইবিলাক বস্তুবিলাক আপুনি খুঁটাৰ বস্তুবিলাক চালে গম পাব খুঁটাৰ ষ্টেপটো চালে গম পাব কেনেকুৱা ষ্টেপত বনাইছে উকিয়ামৰ মেইন স্থলীলৈ কিমান যাব লাগে তাৰ সেইফালে যাব লাগে এই যিখন যে পাহাৰখন দেখাইছা সেই পাহাৰখনৰ বেছিখিনি আছে তো এইটো মিনি উকিয়াম এইটো মিনি উকিয়াম ইয়াত মানে গা চা ধুই কিনে মানে ভাল লাগে আৰু মজা তাৰ কাৰণে অহা যায় আৰু ইয়াতে গাঁও চাওঁ লৈ গা ধুৱাব না আপোনালোকে কেতিয়াবা মন গ'লে আহিব ইয়াতে ধুনীয়া প্লেচ আছে আহিলে আহক উকিয়ামলৈকে আপোনালোকক উকিয়ামৰ মনোভাৱ পৰিৱেশ উপভোগ কৰক আমিও আহিছোঁ আপোনালোকক অলপ দেখাব চেষ্টা কৰিছিলোঁ
কি দেখালো নাজানো, ভাল হৈছে নে বেয়া হৈছে। কিন্তু এই হ'ল উকিয়াম। আৰু কৰোণাৰ সময় বৰ দেৰি কৰি থাকিব নোৱাৰি, 6 বজাৰ আগে আগে ৰুম পাব লাগিব। তো এইখন হ'ল আমি বৰ্তমান অসমৰ বৰ্ডত ভৰি দিম আৰু না। অসমত সোমালোঁ আমি অসমত সোমালোঁ, উকিয়ামখন চালোঁ, আপোনালোকক মেঘালয় দেখালোঁ। তো আহক চাওক। আৰু এতিয়া আমি ৰুমলৈকে যাম না। আমি উকিয়ামৰ পৰা জাষ্ট আহি পালোঁ, আহি ৰুম পাইছোঁ। আৰু এতিয়া লাষ্টত সকলোৰে পৰা আমি বিদায় মাগিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লগতে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।